স্বাগতম জনাইছো মোৰ প্ৰথমটো ভিডিঅ'লৈ। এইটো মোৰ প্ৰথম ভিডিঅ' হয় আৰু মই জানো যে আপোনালোকে মোক চিনি নাপায়, গতিকে মই প্ৰথম মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নামটো হিমাংকৰ নাথ। মই মোৰ ঘৰ মাজুলীত। মই হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰি পেলাই বৰ্তমান ঘৰতে আছোঁ। গতিকে ভাবিলোঁ যে আপোনাক ইউটিউবত ভিডিঅ' দিওঁ আৰু মই জানো যে আপোনালোকৰ সহায়ৰ অবিহনে মই আগবাঢ়িব নোৱাৰোঁ। গতিকে মই আপোনালোকৰ সহায় অত্যন্ত আপোনাৰ প্ৰয়োজন আছে। গতিকে সহায় আপোনালোকে মই ভাবোঁ যে আপোনালোকে মোক সহায় জনাব। আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ গাঁৱৰ বৰভোজ। আমাৰ গাঁৱৰ বৰভোজ পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰত্যেক বছৰে এই বৰভোজ পতা হয়, যদিও মাঘ মাহত পতা হয়, কিন্তু এই বছৰ অকণমান পলম হ'ল। তথাপিও আজি পতা হৈছে, সেই অনুষ্ঠান কাৰ্যকৰী কৰা হৈছে। গতিকে আপোনাৰ এতিয়া আমি যাবলৈ লৈছোঁ যে বৰ্তমান এতিয়া নামঘৰত কি কাৰ্য কৰি আছে, এপাক চাই আহোঁগৈ ব'লক। নমস্কাৰ বন্ধুসকলে, দেখিবলৈ পাইছে আমি গাঁৱৰ নামঘৰৰ ওচৰ পাইছোঁহিয়ে। ইয়াৰ বৰ্তমান